নমস্কাৰ মোৰ ইউটিউব চেনেলটো স্বাগতম জনালো মোক ইমানখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে ৰাইজসকল আপোনালোককো ধন্যবাদ জনালো এয়া মই এতিয়া মাছ বাছিব লৈছো বজাৰৰ পৰা মাছ লৈ আহিছিলো এয়া সব মাছটো বাছি লওঁ তাৰপিছত কি ৰেচিপি বনাও আপোনালোকক দেখুৱাই আছো এইফালে সব কুৱাত পানী আমাৰ মাছ ধোৱা খোলা হৈ গ'ল অলৰেডি ঘৰতে কি কৰি থাকিনো এটা ভিডিঅ' বনাও বুলি ভাবিলো গৰমৰ মাজতে বেছি দাঁত খানা নহয় পাতলীয়া এখন ভাজি আলু চালু কাটি লোৱা হ'ল আৰু এইফালে তেতেলী টেঙা জিকাই ৰাখিছোঁ বঢ়িয়াকৈ মাছৰ লগত এটা ৰেচিপি বনাম গৰমৰ কাৰণে মাছ আৰু তেতেলী দি বনাম ৰেচিপি এটা আপোনাৰ এই পিঁয়াজ কাটি ল'লোঁ আদা নহৰু দুইটা একেলগে পটাত পিচি ল'লোঁ আৰু এইফালে জিৰা আৰু এইফালে আপোনাৰ শুকান জলকীয়া পিচি ল'লোঁ এইফালে আলু আৰু এইফালে এয়া তেতেলীখিনি জিকাই ৰাখিছিলোঁ তেল গৰম হৈ আছে অলৰেডি তেলটো ক'লা ভাবিব যে এই মাছ ভজাৰ তেল হয় সেইটো কাৰণে অলপ ক'লা টাইপৰ হৈ আছে আদা নহৰুখিনি দিয়া হৈ গ'ল ইয়াত দিলোঁ এইখিনি জিৰা দিলোঁ পিচি থোৱা জলকীয়াখিনি দি দিলোঁ হালধি দিলোঁ 1 চামুচ আলুখিনি দি দিলোঁ নিমখ দিলোঁ চামুচখন সৰু সেইটো কাৰণে নিমখ অলপ দুবাৰ দিয়া গৈছে এতিয়া অলপ লৰাই দিওঁ তেতেলী পানীখিনি দি দিওঁ এতিয়া চব মই আজি তেতেলী টেঙা দি বনোৱা ৰেচিপিটো মই আজি এজন মানুহৰ কাৰণে খালি মাছ ভাজি থোৱা আছিলে সেইখিনি দি দিওঁ মাথা এটা আছিলে চবচোন কি ধুনীয়া হৈছে কিন্তু সোৱাদ হৈছে বিৰাট সোৱাদ হৈছে আপোনালোকেও একবাৰ ঘৰত বনাই খাবচোন বিৰাট ভাল লাগে বিৰাট সোৱাদ হয় এয়া সব আমাৰ তেতেলী দি বনোৱা তৰকাৰী মাছৰ তৰকাৰী আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকন ঘণ্টিটো দবাই দিব তো মই যিটো নতুন ভিডিঅ' বনাওঁ আপোনালোকৰ বেল আইকন ঘণ্টিটো দবাই দিলে আপোনালোকৰ তাত মোৰ নতুন ভিডিঅ'টো পাব
হৈ গ'ল বনোৱা। মোৰ ভিডিঅ' আজি ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ' আহি আছে, চাই থাকক।